নমস্কাৰ আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আগন্তুক শাওণ মাহত আপোনালোকে ৰাখিবলগীয়া ভগৱান শিৱৰ ব্ৰতৰ বিষয়ে তথা শাওণ মাহত কেনেকৈ ব্ৰত পালন কৰিব লাগে তথা বলবমনো কেতিয়াৰ পৰা আৰম্ভ হ'ব এই বিষয়ে চমুকৈ আলোচনা কৰিম। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। প্ৰত্যেক বছৰে শাওণত ভগৱান শিৱৰ বহু ভক্তই কাবৰ নাইবা বলবম যাত্ৰালৈ যায়। বলবম যাত্ৰাত যোৱা ভক্তসকলক কাউৰীয়া নাইবা কাউৰীৱালা বুলিও কোৱা হয়। এই বলবম যাত্ৰাত কাউৰীয়াসকলে চুলতানগঞ্জ, গংগোত্ৰী, গৌমুখ, হৰিদ্বাৰ আদি তীৰ্থস্থানলৈ গৈ গংগা পানী আনি তাৰ পাছত সেই পানীয়ে নিজৰ গৃহ চহৰৰ শিৱ মন্দিৰত আগবঢ়ায়। যদিও শাওণৰ যিকোনো দিনতে কাৱৰ পানী আগবঢ়াব পাৰি, তথাপিও অধিকাংশ ভক্তই এই কামৰ বাবে শাওণ মাহৰ ত্ৰয়োদশী তাৰিখ নাইবা শাওণ শিৱৰাত্ৰিত অতি শুভ বুলি গণ্য কৰে। 2024 চনৰ 22 জুলাইৰ পৰা আৰম্ভ হৈছে কাৱৰ যাত্ৰা নাইবা বলবম, যি 19 আগষ্টত শেষ হ'ব। কিন্তু বহু ঠাইত কাৱৰ যাত্ৰাৰ অন্ত পৰে শাওণ শিৱৰাত্ৰিৰ দিনটোত, যিটো এইবাৰ 2 আগষ্টত পৰিছে। ইয়াৰ বাহিৰেও কোনো ঠাইত ভাদ মাহৰ বাবে কাৱৰ যাত্ৰা চলিয়েই থাকে। আপোনালোকক কওঁ যে হিন্দু ধৰ্মত বলবম যাত্ৰাৰ বিশেষ গুৰুত্ব আছে বুলিও গণ্য কৰা হয়। শিৱ ভক্তসকলে গোটেই বছৰটোতেই ইয়াৰ বাবে অপেক্ষা কৰি থাকে। বিশ্বাস অনুসৰি বলবম যাত্ৰা গ্ৰহণ কৰা ভক্তসকলৰ ওপৰত ভগৱান শিৱৰ বিশেষ আশীৰ্বাদৰ বৰষুণ হয়। প্ৰত্যেক বছৰে লাখ লাখ ভক্তই এই বলবম যাত্ৰাৰ বাবে ওলাই আহে। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টোৰ মাজভাগলৈ যোৱাৰ আগতে আপোনালোকক জনাই থওঁ যে নিতৌ এনেধৰণৰ নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আৰু যদিহে আপুনিও ভগৱান শিৱৰ এজন সঁচা ভক্ত, তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টো আনৰ উপকাৰ হোৱাকৈ শ্বেয়াৰ কৰি দিবলৈও নাপাহৰিব। শাওণ মাহৰ শিৱৰাত্ৰিত বিশেষ তাৎপৰ্য বিবেচিত হৈছে। এইবাৰ শাওণ শিৱৰাত্ৰি 2 আগষ্টত পৰিছে। এই দিনটোতেই শিৱলিংগত বৃহৎ সংখ্যক শিৱ ভক্তই গংগাজল আগবঢ়াব। হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি কাৱৰ যাত্ৰা প্ৰথমে আৰম্ভ কৰিছিল ভগৱান পৰশুৰামে। কোৱা হয় যে ভগৱান পৰশুৰামে গড়মুখেশ্বৰ ধামৰ পৰা গংগা পানী আনিছিল আৰু তাৰ পাছতেই ইউপিৰ বাঘপাটৰ সমীপত অৱস্থিত পুৰা মহাদেৱত এই গংগাৰ পানী আগবঢ়াইছিল। এই বছৰ অৰ্থাৎ 4 বছৰৰ পাছত গঠন হোৱা শাওণৰ মহা সংযোগ ৰাজযোগে ভাগ্য মুকলি কৰিব এই 5 ৰাশিৰ লোকৰ। সনাতন ধৰ্মৰ মানুহে আগ্ৰহেৰে বাট চাই থাকে শাওণ মাহৰ বাবে। হিন্দুৰ পঞ্জিকাৰ পঞ্চম মাহক শাওণ মাহ বোলা হয়। সমগ্ৰ শাওণ মাহটো ভগৱান শিৱৰ নামত উৎসৰ্গাও কৰা হয়। শাওণ মাহৰ প্ৰত্যেকটো সোমবাৰেই বিশেষ তাৎপৰ্য আছে। ধৰ্মীয় বিশ্বাস অনুসৰি এই সময়ত ভগৱান শিৱক পূজা কৰি তথা ব্ৰত ৰাখি সাধকে আকাংক্ষিত ফল লাভ কৰিব পাৰে। আৰু ইয়াৰ বাবেও আপুনি শাওণ মাহতে ভগৱান শিৱক সন্তুষ্ট কৰিবৰ বাবে ব্ৰত ৰাখিব পাৰিব। বৈদিক পঞ্জিকা অনুসৰি এইবাৰ শাওণ মাহটো 2024 চনৰ 22 জুলাইৰ পৰা 19 আগষ্টলৈ আছে। এইবাৰ শাওণ মাহৰ প্ৰথম দিনটোত এক আচৰিত কাকতলীয় ঘটনা সংঘটিত হ'ব। আচলতে এইবাৰ শাওণ মাহৰ প্ৰথম দিনটো সোমবাৰ, যাৰ বাবে এই দিনটোত গুৰুত্ব আৰু অধিক বাঢ়ি গৈছে। কিন্তু এই বিৰল কাকতলীয় কাণ্ড 4 বছৰৰ আগতেই সংঘটিত হৈছিল। ইয়াৰ পূৰ্বে 2020 চনৰ 6 জুলাইত শাওণ মাহৰ প্ৰথম দিনটোত সোমবাৰৰ কাকতলীয় ঘটনা হৈছিল। ইয়াৰ উপৰিও এই দিনটোতে প্ৰীতি যোগ, সৰ্বাৰ্থ সিদ্ধি যোগ আৰু আয়ুষ্মান যোগো গঢ় লৈ উঠিছে। 4 বছৰৰ পাছত সোমবাৰৰ এই মহান কাকতলীয় কাণ্ডৰ বাবেই কোনবোৰ ৰাশিয়ে তেওঁলোকৰ জীৱনত সুখ লাভ কৰিবলৈ গৈ আছে, আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম। যদিহে ভিডিঅ'টোত এতিয়ালৈকে লাইক কৰা নাই, তেনেহ'লে প্লিজ ভিডিঅ'টোত এটা লাইক কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি থ'বলৈও নাপাহৰিব। ভাগ্যশালী প্ৰথম ৰাশি হৈছে মকৰ ৰাশি। ব্যৱসায়ীসকলে কৰা সকলো প্ৰচেষ্টা সফল হ'ব শাওণ মাহত। আৰ্থিক লাভৰ সকলো সম্ভাৱনা আছে। নিয়োজিত লোকে শীঘ্ৰেই নিজৰ ঘৰ কিনিব পাৰিব। ব্যৱসায়ীজনৰ ধন সম্পত্তিৰ দুয়োটা বৃদ্ধি হোৱাৰো সম্ভাৱনা আছে। ছাত্ৰ-ছাত্ৰীসকলে বুদ্ধিমান ৰূপে লোৱা সিদ্ধান্ত তেওঁলোকৰ বাবে উপকাৰী হ'ব। দ্বিতীয় ৰাশি হৈছে সিংহ ৰাশি।
সামাজিক কামৰ লগতে জড়িত হ'লে সমাজত আপোনাৰ সন্মান বাঢ়িব। ব্যৱসায়ত আৰ্থিক লাভৰ সকলো সম্ভাৱনা আছে। অহা মাহৰ ভিতৰত নিয়োজিত লোকক পদোন্নতি দিয়াৰো ইংগিত পোৱা গৈছে। কাপোৰৰ ব্যৱসায় কৰা দোকানীসকলৰ আৰ্থিক অৱস্থা উন্নত হ'ব। মাটিৰ লগত জড়িত আদালতৰ গোচৰত সফলতাৰ সম্ভাৱনা আছে সিংহ ৰাশিৰ লোকসকলৰ। তৃতীয়তে আছে মীন ৰাশি। অংশীদাৰিত্বৰে ব্যৱসায় কৰিবলৈ এই সময়খিনি ভাল হ'ব। ভৱিষ্যতে টকা উপাৰ্জনৰ বহুতো নতুন সুযোগ আহিব পাৰে। এজন ব্যৱসায়ীৰ আয় বৃদ্ধিৰ ফলত তেওঁৰ সঞ্চিত মূলধনো বৃদ্ধি হ'ব পাৰে। শ্ৰমিকৰ উপাৰ্জন বৃদ্ধি হ'ব। লগতে এই সময়ত শ্বেয়াৰ বজাৰত ধন বিনিয়োগ কৰিলে লাভজনক ফল আপুনি পাব। চতুৰ্থ ভাগ্যশালী ৰাশি হৈছে মেঘ ৰাশি। ঘৰতে শুভ কাৰ্যসূচীৰ সম্ভাৱনা আছে। বিবাহিত লোকে পত্নীৰ পৰা আকাংক্ষিত উপহাৰ লাভ কৰিব পাৰে। স্বাস্থ্য, শিল্প, ক্ৰীড়া আৰু মনোৰঞ্জনৰ ক্ষেত্ৰত কাম কৰা লোকসকলে পদোন্নতিও পাব পাৰে। কিন্তু দায়িত্ব বাঢ়ি অহাৰ লগে লগে দৰমহাও বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে। মহা ৰাজযোগৰ ফলত ভাগ্যশালী হৈ পৰা আন এক ৰাশি তথা পঞ্চম ৰাশি হৈছে ধনু ৰাশি। মাটি আৰু ঘৰ ক্ৰয়ৰ দিশত ব্যৱসায়ীসকলে কৰা প্ৰচেষ্টা সফল হ'ব পাৰে। নৱবিবাহিতা দম্পতীৰ সম্পৰ্কত প্ৰেম বাঢ়িব পাৰে তথা নিয়োজিত লোকৰ উপাৰ্জনৰ উৎস বাঢ়িব পাৰে। ইয়াৰ দ্বাৰা ধনৰ নাটনিৰ পৰাও সকাহ পাব তথা ভাইৰ সম্পৰ্কও ঠিক কৰিব পাৰে। বন্ধু-বান্ধৱীসকল, এইকেইটাই আছিল মহা ৰাজযোগৰ ফলত ভাগ্যশালী হৈ পৰা ৰাশি। লগতে বলবম যাত্ৰাৰ বিষয়েও কেইটামান কথা। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ যথেষ্টখিনি উপকাৰ হ'ব। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰাৰ লগতে আপোনাৰ আপোনসকলৰ মাজত অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।